বন্ধুসকল বহুতে কমেণ্ট কৰিছিলে ইউটিউবত যে আৰু এটা ভালকৈ ৰিভিউ দিয়ক দাদা, আৰু গাড়ীখন একদম পূৰা ফুল গেটআপত আছে। খালি আকৌ কৈছোঁ গাড়ীখন মই ধোৱা নাই, কোনো তেনেকেই আছে, মানে লেতেৰা হৈ আছে গাড়ীখন, ধোৱা মেলা নাই। টায়াৰ চায়াৰ খুব ধুনীয়া, অৰিজিনেল পেইণ্টত আছে। 62,000 গাড়ীখন চলিছে, 2016 চনৰ কুইড RXL মডেলটো। পাৱাৰ উইণ্ড' নাপাব, বাকী চব আছে, ইনবিল্ট মিউজিক চিষ্টেম, AC, পাৱাৰ ষ্টেৰিং। আৰু গাড়ীখন ছেকেণ্ড অনাৰ হয়। গাড়ী একদম মজা কণ্ডিশ্যনত আছে, কোনো বডি চাউণ্ড নাই, কোনো এক্সিডেণ্টেল ইছ্যু নাই, কোনো ছাছপেনশ্যনৰ কাম নাই, একদম মানে ফ্ৰেছ হৈ আছে গাড়ী। আৰু কোনোবাই ল'লে ল'ব পাৰিব। দামটো কালি ক'লোৱে, এইটো 1,55,000 কৈছিলোঁ, কিবা এটা চাই দিম। আৰু গাড়ীৰ ভিতৰতো চাই লওক, একদম পূৰা মজা কণ্ডিশ্যনত আছে। আৰু এইফালে AC, পাৱাৰ ষ্টেৰিং, মিউজিক চিষ্টেম গোটেইখিনি আছে। আৰু কোনোবাই যদি ভাবে বোলে পাৱাৰ উইণ্ড' লগাওঁ, সেইটো 6,000 টকাত আপোনালোকে লগাই ল'ব পাৰিব, দুখন পাৱাৰ উইণ্ড'। সেইটো ইমান ইম্পৰ্টেণ্ট বস্তু নহয় বাৰু। বাকী গাড়ী মানে আপোনাৰ মাইলেজৰ কাৰণে সকলোৱে জানে, গাড়ী একদম মাইলেজ গুলি। মাইলেজটোৰ কাৰণে মানে আপোনালোকে কোনো চিন্তাই কৰিব নালাগে, মাইলেজ বহুত ধুনীয়া। আৰু কিলোমিটাৰটো চাই লওক, দেখুৱাই দিছোঁ, 63,255 কিলোমিটাৰ চলি আছে। আৰু চিলটো আপোনালোক দেখাই দিম মই, একদম চিল পূৰা এইবোৰ গোটেই একদম কমপ্লিট, আপোনাৰ একদম ফুল চিল আছে, কোনো এক্সিডেণ্টেল নাই। আৰু দুৱাৰ চিল টিল চব ধুনীয়া হৈ আছে। আৰু ইঞ্জিনটো আপোনালোক দেখুৱাই দিম, ইঞ্জিনটো চাই লওক, ইঞ্জিন পূৰা ফ্ৰেছ ইঞ্জিন, একদম একো কৰিব নালাগে, মানে পূৰা ফুল ফ্ৰেছ হৈ আছে ইঞ্জিন, কোনো অইল চইল লিকেজ নাই, একদম পূৰা ধুনীয়া হৈ আছে। খালি লেতেৰা হৈ ধূলি পৰি লেতেৰা হৈ আছে অলপ। আৰু মাইলেজৰ কাৰণে কোনোবাই যদি লয় গাড়ীখন ভাল পাব, খালি কেছত ল'ব লাগিব, ফাইনেন্স নহ'ব। যদি কোনোবাই লওঁ বুলি ভাবে তেতিয়াহ'লে কণ্টেক্ট কৰিব, ডেছক্ৰিপশ্যনত ফোন নাম্বাৰটো দিয়া থাকিব মোৰ। আৰু গাড়ী টায়াৰ চায়াৰটো দেখুৱাব নালাগে, আৰু গাড়ী মানে এনেও কুইডখন জানেই সকলোৱে, যোনে যোনে চলাইছে, মাইলেজৰ কিং হয়। তো মই বোলো ভালকৈ ভিডিঅ'টো দেখুৱাই দিওঁ। আৰু ডেকিটো অলপ আপোনালোকক দেখুৱাই দিছোঁ, ডেকি চেকি ধুনীয়া হৈ আছে, এইবোৰ একো মানে এক্সিডেণ্টেল কিবা কিবি নাই, পূৰা মজা হৈ আছে। বাকী কোনোবাই লয় যদি কণ্টেক্ট কৰিব। আৰু গাড়ীখন বেয়া গাড়ী নাপায়, গাড়ীখন ভাল পাব আপোনালোকে, সেইটো মই আপোনাক গেৰাণ্টি দি ক'ব পাৰোঁ। তো ভিডিঅ'টো ভাবিলোঁ অলপ ভালকৈ ৰিভিউ কৰি দেখুৱাওঁ, সকলোৱে কমেণ্ট কৰি আছিলে। তো আজিলৈ বাই বাই।